তো হে গাইছ আপোনালোকৰ বাবে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ মই আৰু আপোনালোকে ভিডিঅ'টো ভাল পাব। তো আজি যাই আছোঁ অমেয়াপুৰ। তো কি কাৰণত যাই আছোঁ আপোনালোকক কৈ আছোঁ। তাৰমানে ইয়াৰ মোবাইলটো কি হৈছে মোবাইলটো ভাঙি গৈছে গাইছ। তো অমেয়াপুৰত তাৰমানে বহুত কম দামত মোবাইল গেলা পায় তাৰমানে তাতে যাই আছোঁ। এতিয়া আছোঁ পাহাৰৰ তলত আমি চাই আছোঁ অলপমান। আজি ৰ'দটো তাৰমানে ফাটাই দিছে একদম পূৰা। তো যাই আছোঁ মোৰ বাচানটিখান ইয়াতে আছে, এই বাচানটিখানত বহি আছে। তো এতিয়া যাই আছোঁ অমেয়াপুৰত কি মোবাইল আছে কি আছে আইফোন চাইফোন গোটাই দেখুৱাম আপোনালোকক। তো এতিয়া যাই থাকোঁ আমি। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। ইয়াকে যাই আছে। তো গাইছ চাইকেলখন ইয়াতে থলোঁ, তাৰমানে থোৱা জেগাই নাই ক'ত পাম তাৰমানে চলি মেলি হৈছে আৰু তাৰ কি কৰিছোঁ ঘৰৰ ভিতৰত মেলি দিছে চাইকেলে ন। তো এতিয়া যাই আছোঁ খোজকাঢ়ি যাব লাগিব। এতিয়া মোৰ যাব লাগিব এইটো ৰাস্তা দি যাই আছোঁ পুৰা খোজকাঢ়ি চাইকেলখন ঘৰৰ ভিতৰত মেলি দিছোঁ কেনে চেফ হৈ থাকোঁ না চাইকেলখন লৈ গ'লে তোক মোক বেয়া ফাটাম কিন্তু মোবাইলৰ দামটো মোবাইলৰ দাম নহয় দিয়ক। তো গাইছ ই কৈছে কুৰমা খাব গ'লে বোলে ভাত খাব জন্ম কৰে বোলে। এই চাওঁ দেখোচোন মুখখন ভোক লাগছে বেচেৰা। তো গাইছ এতিয়া যাই আছোঁ হেৰি ইয়াৰ মোবাইলটো ল'ব যাই আছোঁ। তাৰ লগতে 4,000 টাকা লাগে আইফোন 14 লাগে গাইছ 14 লাগে না 14 ভালে হৈছে গাড়ীখন কমতে ভাড়া কৰি দিছে কি ক না অহা যোৱা কৰি থাকে না। ফোন মাৰিছিলে ফোন মাৰোঁতে কৈছে বোলে ফোন কি কৈছিল কয়া ফোনত কি কেইটকা বুলি কৈছিল বোলে 3,000 পাইছে ভাল মোবাইল 4,000 এতিয়া কি হ'ল ভাল মোবাইল আমাক তেতিয়াহ'লে মিছা ক'লাক কি কা বেচেৰাৰ মনটো মৰি গ'ল। পইচা থাকিলে ল'ব পাৰিলে ভাল মোবাইলে আছে 7 মান থাকিলে ল'ব পাৰিলে না আইফোন 4 নাই 5 নাই সেইকাৰণে বুলি থাকিলে আহিব লাগে পুৰা টাইট কৰি আনিব লাগিব। তাৰমানে এখন চাইকেলত এটা যদি চেণ্ডেল পৰে পুৰা ডাইৰেক্ট ছিঙি যাব এতিয়া বজি কিনে তাৰমানে অলপো গেপ নাই তাৰমানে। তো গাইছ সিদিনা তাৰমানে মোবাইল কিনা নহ'ল তাৰমানে মোবাইলৰ দাম তাৰমানে ইমান দাম তাৰমানে 8,000টো ভাল মোবাইল নাই তাৰমানে। তো সেইকাৰণে তাৰো পইচা নিমিলিলে কিয় এনেকৈ কৈছে নালাগে দেই ফোনত কৈছিল আমাক হেৰি প্ৰথমতে ৰখি লওঁ ফোনত কৈছিল আমাক হেৰি 3-4 হাজাৰ মানতে ভাল মোবাইল পাই যাবা। যেতিয়া আমি গৈছোঁ যোৱাৰ পাছত পূৰা 8,000ৰ তলত নাই আইফোন 5s আইফোন 4s আৰু ৰেডমি হেলান ইমান দাম দি থৈ দিছে মানে 8-9 ইমান দি থৈ দিছে। গাইছ সেইকাৰণে নানিলোঁ। তো এতিয়া কি লৈছে গম পোৱা নাই আৰু গাইছ মোৰ শ্বৰ্ট চেনেলত চাইকেলখনৰ এটা এনে নৰ্মেল ভিডিঅ' বনাই কিনে দিলোঁ। তো 20 মিনিটত পূৰা কিবা 100 ভিউজ পাৰ হৈ গৈছে পূৰা। তো গাইছ এতিয়া যাই থাকোঁ। তো চাইকেলখন পিছত ভাল কৰিম এতিয়াতো দোকান খোলাই নাই। তো অলপমান দেৰি কৰি তো ব্লগটো চাই থাকিব আপোনালোকে কি হয় কি নহয় মই ক'ব নোৱাৰোঁ আৰু কি ব্লগ হৈছে। তো গাইছ চাইকেলখন ঠিক কৰি ল'লোঁ। তো এতিয়া আপোনালোকে দেখিব কিমান টাইট হৈছে চেইনডাল। তো চেইনডাল টাইট দিব লগা হ'লে তাৰমানে ডিছৰ যোনটো বস্তু চেইনডাল সলকাব লাগে তাৰমানে এইডাল সলকাই থৈ দিছে। মই ঘৰত ভালকৈ মিলাম তাতে তাৰমানে মিলাবই নিদিলাক মই ঘৰত ভালকৈ মিলাব পাৰোঁ তাৰমানে এইটো বস্তু। তো দোকানত কৈছে এইটো মিলাতে বহুত টাইম লাগি যাব তো মিলাই ল'বা। তো গাইছ সিদিনা মোবাইল ল'ব গৈছিলোঁ তাৰমানে মোবাইল লওঁতে তাৰমানে ফোন মাৰিছিল ফোন মাৰোঁতে কৈছে কি 3-4 হাজাৰ মানত এটা ভাল মোবাইল পাই যাম। তো যেতিয়া তাতে গৈছোঁ যোৱাৰ লগে লগে মোবাইলৰ দাম একদম পূৰা ফাটি বাঢ়াই দিছে পূৰা 8,000 4,500 10,000 তাৰমানে 8,000ৰ তলত ভাল মোবাইল নাই তাৰমানে। তো ফিৰি আহিলোঁ ফিৰি আহি কিনে তো ব্লগটোতো নহ'লে তো চাইকেলখনৰে এটা মই ভিডিঅ' ৰাতিপুৱা তাৰমানে আপলোড কৰি দিলোঁ 2 মিনিটত 200 ভিউজ পাৰ হৈ গৈছে গাইছ মোৰ শ্বৰ্ট চেনেলটোত গাইছ। তো ইমান ভাল লাগি গৈছে পুৱাই তাৰমানে 2 মিনিটত কিবা 200 ভিউজ আৰামছে পাৰ হৈ গৈছে। তো এতিয়া
ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে বাই।